সুপ্ৰভাত নমস্কাৰ জনাইছো আজি মোৰ নতুন এটা ভিডিঅ' লৈ আৰু এইফালে দেখিছেনে আজি 15 দিন মানৰ পিছত মিস্ত্ৰীসকলে আহিছে আমাৰ ঘৰলৈ বৰষুণ দি আছিল হেতু কাৰণে তেখেতলোকো আহিব পৰা নাছিলে আৰু আসলতে মোৰ ঘৰটো মানে পকা কামটো হেক কৰিলো বুলি ভাবিছিলো কিন্তু হেক কৰিব পৰা নাই যেহেতু এইটো আপোনালোকে দেখিছে এইখিনি স্থানত মানে গ্ৰিল লগাম বুলি ভাবিছিলো এইখিনি আৰু এইখিনি কিন্তু মানে গ্ৰিলৰ দামটো সুধিছিলো কিন্তু যিমানে দাম নহয় সো হেতু কাৰণে ভাবি ললো ইফালে ইটা আনি থোৱা হৈছে ইফালে দেখিছে আপোনালোকে আৰু ইটাখিনি মানে ইয়াত গাঁঠি দিম আৰু এইখিনি আৰু এইখিনিত গাঁঠি দিম আৰু তুমি ইমান গাল কাপোৰ লৈ ক'ত যোৱাই বহুত দিনৰ পৰা ৰদ দিয়া নাছিলে যে আজি 15 দিন মানে ৰদ নিদিয়ে সেইকাৰণে কাপোৰ কানি কেইটা ধুই লওঁগে মই আকৌ তুমি এইবিলাক কাপোৰ কানি লৈ ক'বালৈ গুচি যাবা বুলি ভয় লাগিছিলে আকৌ কলৈ যাম কাপোৰ ধুবলৈ যাওঁ ইফালে 9 বাজি গ'ল তুমি এতিয়ালৈকে স্কুল যোৱা নাই কিয় যোৱা আকৌ যোৱা পটাপট যোৱা মই এতিয়া দুপৰীয়া 12 বাজিলে আৰু ইফালে চাওক ৱালটো ধুনীয়াকৈ গাঁঠি ল'লে ইটা আৰু এই চাইডটো মানে সম্পূৰ্ণকৈ নাগাঠো এইখিনি আধা গাঁঠিম ইফালৰ পৰা ইয়ালৈকে আধা হোৱাকৈ গাঁঠিম আৰু আমাৰ মিস্ত্ৰীসকলে ইফালে গৰমত বহি আছে ৰদটো তামাম দিছে আজি ন তামাম দিছে আহি গ'লো সেইফালে পাকঘৰলৈ আৰু মনালিছা কি কৰি আছা তুমি মিস্ত্ৰী কেইটা ভাত দিব লৈছো 12টা বাজিলে যে সিহঁতৰো ভোক লাগিছে বুলি কৈছে সেইটো কাৰণে যেহেতু ৰাতিপুৱা তেখেতলোকে কাম কৰিব আহিছিলে আমাৰ ঘৰলৈ চ' এতিয়া দুপৰীয়া 12 বাজিলে আৰু ভাত এসাঁজ খুৱাম বুলি ভাবিছো আৰু কি আছে আজি ইয়াত দালি আৰু ৰঙালাও তাৰ পিছত ইফালে নামচিং ৱাও বঢ়িয়া হ'ব আৰু এতিয়া কি মাতি দিওঁ নেকি ইমান ধুনীয়াকৈ হাঁহি আছে যে গৰম উঠি যায় ন বহুত আহক আজি সুদা অলপ ভাত এসাঁজ খুৱাম আৰু দেই বলক বহি ল'লো ইয়াত টেবুলত আৰু এখেলো আপোনালোকে খাওক দেই এই সুদা তথাপিতো আৰু এইফালে নামচিং আছে আৰু এইফালে দালি আৰু ৰঙালাও পুনৰ নতুন এটা দিনলৈ নমস্কাৰ জনাইছো মানে যোৱাকালি ভিডিঅ' কৰিব নোৱাৰিলো মানে বহুত গৰম এতিয়া মানে চব্জি কিনিবলৈ বজাৰলৈ যাম বুলি ওলাইছো তুমি বজাৰলৈ যাম বুলি অথনিৰ পৰা ওলাই আছা কি ওলাই শেষ হোৱা নাই নেকি তোমাৰ শেষ হৈ গ'ল নহয় ওলাই যাম ব'লা তুমি খালী হাতে কি চব্জি কিনিবলৈ যাবা মুনা পাহৰি আছো মুনা লৈ আছো যোৱা আকৌ তাকে কি যে হ'ব মাইকী মানুহবিলাক কি যে হ'ব কিবা এটা নহয় কিবা এটা মানে গণ্ডগোল লগাই থাকিব মানে আৰু এইফালে ক'ত গ'লা মোনা চোনা অনা নাই এতিয়ালৈকে দেৰি হৈ আছে যে মুনা আনিলো ব'লা আহা আকৌ দেৰি হৈছে ন এখন ৰদতে আছে বহুত গৰম হ'ব আৰু এইটো বহি ল'লো ৰেডি হ'ল না তোমাৰ হৈ গ'ল ইমান গৰম শীতটো ইমান গৰম হৈ আছে এতিয়া কিবা হৈ যাবগে ব'লা আহি পালোহি বজাৰলৈ আৰু এইফালে বন্ধু কি খবৰ ভালে আছা এইফালে কি গৰম জেলেপি নি এই দিয়া আকৌ গৰম জেলেপি খাই চাওঁ এটা দিয়া অকল এটা দিয়া খাই চাওঁ এইফালে গৰম জেলেপি চাওক খাই চাওঁ মজা বাকী ভালে আছে কি লৈছা হে চব্জি দাম আগতকৈ বাঢ়িলে নে কমিলে বাঢ়িলে ন এইফালে চাওক আলু দাংবডি আৰু কিবা কিবি ধেৰ মানে এমোনা ললো আৰু বজাৰৰ পৰা আহিলো আৰু আহি মানে এইফালে বহুত গৰম হৈছে সেইটো কাৰণে গছৰ তলতে এনেকে বহি আছো ৰ'দ বেছি দিছে যাওঁগে ব'লা আহি পালো এই ঘৰলৈ আৰু বস্তুকেইটা থৈ লওঁ ইয়াতে ইফালে বস্তুকেইটা থৈ লওঁ আৰু বেটিও আহিবলৈ সময় হ'লহি আৰু এইফালে বেটি আহি গ'ল স্কুলৰ পৰা পুৰা গৰম হৈছে তাই কোলা মোলা হৈ গ'ল ইমান কোলা হৈ গ'ল হা বেগ থোৱা তোমালৈ তৰমুজ আনিছে তৰমুজ খাবা নাই এই নিদো আছে ৰবা এইবিলাক চাৰ্টবিলাক খুলি লওঁ আকৌ ব'লা ভিতৰলৈ ব'লা 5 hours later এতিয়া নিশা 9 বাজিলে আৰু এইফালে বেটিয়ে ধুনীয়াকৈ বিচনাত শুলে আৰু তুমি কিয় ইমান মন মাৰি আছা কিয় তুমি ইমান দেৰিকে আহিছা যে কেলে এই দেৰিকে আহিছো মানে পিছৰ কথা ব'লাচোন ভাত ভোক লাগিছে মোৰ ভাত বাঢ়িলে নাই ভাত উলিয়াই থৈ ব'লাচোন ভাতটো খাই লওঁ তাৰপিছতে কৈ আছো বাৰু এতিয়া প্ৰায় 9:30 মান বাজিলে আৰু মানে আজি যেতিয়া বেটি স্কুলৰ পৰা আহিছিলে মানে প্ৰায় 2:30 মান বাজিলে চ' তেতিয়া মানে অকস্মাত ফোন এটা আহিলে মানে মোৰ বন্ধু এজনে ফোন কৰিলে মানে ধেমাজি চিভিলৰ পৰা চ' ব্লাডৰ প্ৰয়োজন আছে বুলি ত' তেনেকে মানে অকস্মাত যাবলগীয়া হ'ল মানে ইমাৰ্জেঞ্চিকে যাবলগীয়া হ'ল আৰু আপোনালোকে দেখিছে এয়া চাওক বেণ্ডেজ এটা খোলাই নাই মানে 4 ঘণ্টামান থাকিব লাগে বুলি কৈছে জাষ্ট এতিয়া মই ঘৰ আধা ঘণ্টামান আগত ঘৰ পাইছোঁ মানুহে মানুহৰ বাবে আৰু যদি মই মানুহৰ অসুবিধা যদি মই হেল্প কৰিব নোৱাৰোঁ তেনেহ'লে মই কিহৰ মানুহ বেছি দীঘলীয়া নকৰোঁ আৰু সময়ো ৰাতিয়ে হ'ল বহুত ৰাতিয়ে হ'ল মানে প্ৰায় 10টা মান বাজু হৈছে আৰু চ' আজি ভিডিঅ'টো সিমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ' চাই কেনে পেলাই আপোনাক কমেণ্ট কৰি নিশ্চয় জনাব আৰু অন্য এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই আৰু গুড নাইট